ৰাইজে দেখিছে যে কংগ্ৰেছ দলে বিটিআৰৰ সম্পৰ্কত নিজৰ স্যাক্ৰিফাইস কৰিলে কিন্তু বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক তেওঁলোকৰ বলি দিছে তেওঁলোকক স্যাক্ৰিফাইস কৰাইছে নিজৰ দলৰ ব্যক্তিগত স্বাৰ্থ বিজেপি আৰু কংগ্ৰেছ একদম অপোজিট কংগ্ৰেছে নিজৰ স্যাক্ৰিফাইস দিলে আৰু বিজেপিয়ে ইউপিপিএলক স্যাক্ৰিফাইস কৰিছে বড়োফা উপেন্দ্ৰ বৰ্মা আমাৰ অসমৰ বিভিন্ন মহাপুৰুষৰ তালিকাৰ ভিতৰত অন্যতম এজন ব্যক্তি যিজনে নিজৰ জাতিক ইমান শক্তি প্ৰদান কৰিলে ইমান সাহস প্ৰদান কৰিলে ইমান স্বাভিমান সৃষ্টি কৰিলে যে তেখেতৰ মৃত্যুৰ পিছত ইমান বছৰ হৈ গ'ল তথাপিও সকলোৱে আজিও তেখেতক শ্ৰদ্ধা কৰে এয়া হ'ল এজন মহান ব্যক্তিৰ পৰিচয় যিজনে মাত্ৰ নিজৰ জীৱিত থকা সময়তো নহয় তেখেতৰ গুচি যোৱা পিছতো বছৰে বছৰে বড়ো সমাজক সাহস স্বাভিমান শক্তি প্ৰেৰণা দিছে সেই কাৰণে এজন মহান ব্যক্তিক আমি শ্ৰদ্ধা নিবেদন কৰিবলৈ আহিছোঁ আৰু এয়া হ'ল আমাৰ অসমৰ আমাৰ সম্পদ এয়া হ'ল আমাৰ অসমীয়া সংস্কৃতি যে যিজনে নিজৰ জাতিক ভাল পায় নিজৰ জাতিৰ বাবে ত্যাগ বলিদান কষ্ট আন্দোলন কৰিব পাৰে আমি বেলেগ জাতিৰ পৰা হ'ব পাৰোঁ কিন্তু সেইজনৰ প্ৰতি সদায় আমাৰ সন্মান থাকে জাতিৰ প্ৰতি যে মৰম জাতিৰ প্ৰতি যে টান এয়া হ'ল আমাৰ অসমীয়া সংস্কৃতিৰ আমাৰ এটা বিশেষ এটা আদৰ্শ বিশেষ মূল্য আজি কোচ ৰাজবংশী হওক দেউৰী হওক কাৰ্বি হওক ৰাভা হওক আদিবাসী হওক এই বিভিন্ন সমাজৰ ভিতৰত যিসকলে নিজৰ জাতিক ধৰি ৰাখিলে সামাজিকভাৱে অৰ্থনৈতিক বা ৰাজনৈতিকভাৱে তেওঁলোকক ক্ষমতা দিলে তেওঁলোকৰ অধিকাৰ সম্পৰ্কত আন্দোলন কৰিলে আমি সকলোকে সন্মান কৰোঁ চিন্তাধাৰা অলপ বেলেগ হ'ব পাৰে কিন্তু নিজৰ জাতিক যে ইমান ভাল পায় এই জাতিৰ প্ৰতি টান আমি শ্ৰদ্ধা কৰোঁ আৰু এয়া হ'ল আমাৰ অসমীয়া সংস্কৃতিৰ এটা মূল্য যি আজিৰ তাৰিখত আমাক বান্ধি ৰাখি থৈছে যে বিএছটি বিটিচি আৰু বিটিআৰ ৰেকৰ্ড হ'বলৈ সক্ষম হৈছে এইটো হ'ল উপেন্দ্ৰনাথ ব্ৰহ্মৰ চেক্ৰিফাইচৰ কাৰণে আপুনি কি ক'ব ইয়াৰ বিষয়ে মই যিখিনি কথা ক'লোঁ মই একেখিনি কথা আকৌ দোহাৰিবলৈ নিবিচাৰোঁ পুনৰবাৰ কৈছোঁ যে তেখেতৰ গুচি যোৱাৰ পিছত আমাৰ মাজৰ পৰা গুচি যোৱাৰ পিছতো আজি আমি তেখেতক স্মৰণ কৰিছোঁ শ্ৰদ্ধা নিবেদন কৰিছোঁ সেয়া হ'ল এজন মহান বীৰ এজন মহান ব্যক্তিৰ চিনাকি যে যিজনে গুচি যোৱাৰ পিছতো নৱপ্ৰজন্মক প্ৰেৰণা দিব পাৰিছে মাৰ্গ দৰ্শন দিব পাৰিছে আৰু তেখেতৰ স্যাক্ৰিফাইস যে আজিও আমি স্মৰণ কৰিছোঁ এয়া হ'ল এজন মহান ব্যক্তিৰ পৰিচয় এই মহান ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ আপুনি কোকৰাঝাৰৰ ভিজিট কৰিছে কংগ্ৰেছটো লাহে লাহেকৈ দুৰ্বল হৈছিল কিন্তু আপুনি অহাৰ পিছত আকৌ ষ্ট্ৰেংথেন হ'ল ইয়াৰ বিষয়ে কি ক'ব মই তেনেকৈ ক'বলৈ নিবিচাৰোঁ হয় কংগ্ৰেছ যেতিয়া কেন্দ্ৰত আমাৰ চৰকাৰ আছিল ৰাজ্যত আমাৰ চৰকাৰ আছিল প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱ আছিল সেই সময়ত আমি বিচাৰিলে বিটিআৰ অঞ্চলত কংগ্ৰেছ দলটোক বহুত আমি শক্তিশালী কৰিব পাৰিলোহেঁতেন কিন্তু এয়া হ'ল কংগ্ৰেছৰ চিন্তাধাৰা
যে ক্ষমতাতকৈ বেছি গুৰুত্বপূৰ্ণ হৈছে শান্তি আৰু নিজৰ দলটোক আমি নিশ্চয় ভাল পাওঁ কিন্তু যিসকলে বড়ো নেতৃত্বই স্যাক্ৰিফাইচ কৰিছে নিজৰ জাতিৰ কাৰণে তেওঁলোকৰ আবেগ আমি বুজি পাওঁ এজন বিশেষ জনগোষ্ঠীৰ নিজৰ জাতিৰ প্ৰতি যে টান থাকে সেইখিনি কথা কংগ্ৰেছে বুজি পায় সেইটো আমাৰ কংগ্ৰেছৰ ডিএনএত আছে বিভিন্ন জনগোষ্ঠী জনজাতিক সন্মান দিয়াটো আৰু সেই কাৰণে কেন্দ্ৰত ৰাজ্যত চৰকাৰ থকা সত্ত্বেও নিজৰ দলৰ আমি বলিদান দি বৃহত্তৰ বিটিআৰ অঞ্চলৰ শান্তিৰ স্বাৰ্থত স্থানীয় বিটিআৰ সেই সময়ৰ নেতাসকলক তেওঁলোকৰ ত্যাগৰ বলিদানক সন্মান কৰি আমি নিজৰ দলটোক পিছত ৰাখিলোঁ বিটিআৰৰ মানুহক সন্মুখত ৰাখিলোঁ স্বাভাৱিকভাৱে এনেকৈ কৰিলে আমাৰ দলৰ অলপ ক্ষতি হ'ল কিন্তু যোৱা কিছু বছৰৰ পৰা আমাৰ দলৰ স্থিতি আমি লাহে লাহে আকৌ বিল্ড আপ কৰিছোঁ ৰাইজে দেখিছে যে কংগ্ৰেছ দলে বিটিআৰৰ সম্পৰ্কত নিজৰ স্যাক্ৰিফাইচ কৰিলে কিন্তু বৰ্তমান বিজেপি চৰকাৰ আজি তেওঁলোকে স্থানীয় বড়ো নেতৃত্বক তেওঁলোকৰ বলি দিছে তেওঁলোকক স্যাক্ৰিফাইচ কৰাইছে নিজৰ দলৰ ব্যক্তিগত স্বাৰ্থ বিজেপি আৰু কংগ্ৰেছ একদম অপোজিট কংগ্ৰেছে নিজৰ স্যাক্ৰিফাইচ দিলে আৰু বিজেপিয়ে UPPLক স্যাক্ৰিফাইচ কৰিছে